মানুহে কোনো ক'ব নোৱাৰে কাৰ কেতিয়া জন্ম হয় আৰু কাৰ কেতিয়া মৃত্যু হয়। সঁচাই সঁচাই দুখৰ এটা কাহিনী, যিটো হয়তো কোনো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে। যেতিয়া কাৰোবাৰ ঘৰৰ কোনোবা এজন সদস্যৰ মৃত্যু হয়, চিৰদিনৰ বাবে নাইকিয়া হৈ যায়, তেতিয়া কেনেকুৱা লাগে। অকল যিখন পৰিয়ালৰ মানুহৰ সদস্যৰ মৃত্যু হয়, সেইখন পৰিয়ালে গম পায় মৃত্যু কেনেকুৱা বস্তু আৰু সদস্য এজনৰ মৃত্যু যন্ত্ৰণা কেনেকুৱা। তো গাইজ, আচলতে মই ভবাই নাছিলো মোৰ ঘৰৰ সদস্য এজন নাইকিয়া হৈ যাব। অকল নাইকিয়া নহয়, একদম চিৰদিনৰ বাবে নাইকিয়া হ'ব। তাকে এটা দুখৰ বেদনা, যিটো হয়তো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো। আমি 5জন ভাই আছিলো, ভাই ককাই 5জন আছিলো, তাৰে একজনৰ মৃত্যু হল। এতিয়া মই হলো 4জন, আমি এতিয়া হলো 4জন। মানে এনেকুৱা দুখৰ বেদনা, যিটো হয়তো মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো। এই ভিতৰত অন্তৰত এনেকুৱাকে জ্বলি আছে, এজোকুৰা জুই এনেকুৱাকে জ্বলি আছে, যি জুই নুমাব নোৱাৰো। যিমান দিন যাই আছে, যিমানে সময় যাই আছে, যিমানে তাৰিখ বিলাক পাৰ হৈ আছে, সিমানে বেছিকৈ মনত পৰি থাকে মোৰ ভাইলৈ। আৰু মোৰ ভাইটিজনে এনেকুৱা আছিল, মানুহে যদি কেতিয়াবা বিপদত পৰে বা ৰাস্তাৰে আহি থকাৰ সময়ত যদি মানে ৰাস্তাত অসহায় বিপদত থকা মানুহ এজনক যদি দেখা পায়, সহায় নকৰাকে আহা নাছিল। আৰু সি এখন পিলপিলি চলাইছিল, আৰু সেই পিলপিলিখনে হৈছে এইখন, যিখন পিলপিলিত মই আজি ড্ৰাইভাৰ হৈ আছো। আৰু সেই পিলপিলিখনে হৈছে তেওঁৰ, আৰু এইখনে আছিল তেওঁৰ গাড়ী। আৰু এই গাড়ীখন তেওঁ পিলপিলি গাড়ীখন এৰি থৈ গুচি গল। এতিয়া অকলশৰীয়া হৈ গল এই গাড়ীখন। এই গাড়ীখনৰ সংগী হৈছো মই। আৰু এই গাড়ীখনক বহুত মৰম কৰিছিল, ইমান মৰম কৰিছিল যাতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো। কেতিয়াবা যদি এই গাড়ীখন যদি মই খোজো, মোৰ ফেমিলিটো অলপ ডাঙৰ, আৰু সেই ফেমিলিটো অকনমান দূৰত যদি যাবলগীয়া হয়, তেতিয়াহলে মই এই গাড়ীখন খোজো। আৰু খুজিলে মোক কয়, গাড়ীখন লাহে লাহে চলাবি। আৰু বেয়া ৰাস্তা পালে অলপ লাহে লাহে যাবি। সঁচাই বহুত মৰম কৰিছিল, বহুত স্নেহ কৰিছিল। ঘৰত কেতিয়াবা আহে অলপ ৰেষ্ট লোৱাৰ কাৰণে, কিন্তু অলপ ৰেষ্ট নলয়, সেই ৰেষ্টৰ সময়খিনিত গাড়ীখন চাফা কৰিছিল। সঁচাই, এটা সঁচাই কথা, যেতিয়া এখন বস্তু যেতিয়া এনি টাইম ব্যৱহাৰ কৰি থকা যায়, নাইবা কিবা এটা বস্তু যদি এটা পোহা যায়, যিটো বস্তু হয়তো আমাক ইনকামে নিদিয়ে, কিন্তু সেই বস্তুটোক অজস্ৰ মৰম কৰা যায়, নিজৰ ঘৰৰ এজন সদস্যৰ নিচিনা মৰম কৰা যায়। আৰু এইখন গাড়ীয়ে আমাৰ ঘৰৰ একজন সদস্যৰ নিচিনা। ক'ত থাকিল আজি এই গাড়ীখন, ক'ত থাকিল আজি তেওঁৰ মোবাইল, 35,000 দামী এটা মোবাইল, যিটো মোবাইল তেওঁ ইনষ্টলমেন্টত লৈছিল, আৰু সেই মোবাইলটো আজি এৰি থৈ গুচি গল। আৰু এই মৰমৰ, অতি মৰমৰ গাড়ীখনত তেওঁ এৰি থৈ গুচি গল। আৰু তেওঁ মানুহক এনেকুৱা মৰম কৰিছিল, বেলেগ মানুহকতো বহুত মৰম কৰিছিলে। তাৰ লগতে মোৰ একজন ল'ৰা আছিল, মোৰ ভাইটিটোৰ ভতিজা ল'ৰা হ'ব। সেই ল'ৰাজনক এনেকুৱা মৰম কৰিছিল, অজস্ৰ মৰম কৰিছিল। যিটো বস্তু তেওঁ খুজিছিল, সৰু বাচ্ছা, যিটো বয়স 4 বছৰ, যিটো বস্তু খুজিছিল সেইটো বস্তুৱে আনি দিছিল। যদি কোনোবাই দুষ্টামি কৰিলে গালি দিয়ে ঘৰৰ মানুহ, নাইবা কেতিয়াবা যদি মই গালি দিওঁ, তেতিয়া মোক গালি পাৰিছিল, মোৰ ঘৰৰ ফেমিলিটোক গালি পাৰিছিল। ইমানে মৰম কৰিছিল মোৰ ল'ৰাটোক, কৈছিল তাক গালি নাপাৰিবি, তাক যি লাগে মই তাকে আনি দিম। কিন্তু আজি সেই মৰমৰ মোৰ ল'ৰাটোক থৈ গুচি গল চিৰদিনৰ বাবে।
আৰু মোৰ ল'ৰাটো বহুত ভাল পাইছিল, কিবা এটা বস্তু খাব দিলে কৈছিল সেইটো দাদাক লাগি থৈ দিয়ে। আৰু মোৰ ভাইটিটোৰ নাম আছিল য়াকুব আলী, আৰু সেই য়াকুব আলী নামটো মোৰ মা আৰু আব্বা ৰাখিছিল মৰমতে। আজি হুক হুকাই কান্দি থাকে ঘৰত, মা আৰু আব্বাই ইমানে কান্দে, যিমানে দিন যাই আছে সিমানে দুজন মানুহক ৰাখিব নোৱাৰা হৈছো। বয়স হৈছে, কিন্তু বেছিকৈ যিমানে চিন্তা কৰি আছে সিমানে ভাগৰি পৰি আছে। বহুত দুখৰ বিষয় মোৰ ফেমিলিটোত। আৰু এইবিলাক হৈছে ফটো তেওঁৰ, এইবিলাক হৈছে ফটো, আগৰ ফটো, বৰ্তমানৰ ফটো, মেডিকেলত থকাৰ ভিডিঅ', পিলপিলি চলাৰ ভিডিঅ', এইবিলাক গোটেই মই আপোনালোকক দেখুৱাই দিছো। লগতে মই ভিডিঅ'টোত আপলোড কৰি ৰাখিছো, কেৱল মোৰ ফেমিলিটোৰ বাবে, যাতে পিছতো চাই থাকিব পাৰো, চিৰস্মৃতি হৈ ৰৈ যায়, সেইবাবে ৰাখি থৈ দিছো। তো গাইজ, মোৰ ভাইটিজনৰ বয়স আছিল 30 বছৰ, আৰু এই 30 বছৰ বয়স যেতিয়া হৈছিল তেওঁ মৃত্যু হৈছিল, আৰু মৃত্যু হবার আজি 21 দিন হৈ গল। আৰু তেওঁৰ এটা বেমাৰ আছিল, সেইটো এটা ডক্টৰে সাধাৰণ বেমাৰ বুলি কয়, যিটো বেমাৰ হয়তো চুগাৰ বুলি নামকৰণ, ডায়েবেটিছ বুলি নামকৰণ। আৰু সেই বেমাৰটো তেওঁৰ 18 বছৰ বয়সতে হৈছিল, আৰু যেতিয়াৰ পৰা হৈছিল তেতিয়াৰ পৰা চিকিৎসা কৰি থকা গৈছিল, আৰু চিকিৎসা এনেকুৱাকে কৰা গৈছিল, আমাৰ ঘৰৰ পৰা যিমানখিনি পাৰো, যিমানখিনি হেল্প কৰিব পাৰো সিমানখিনিয়ে কৰিছিলো, কিন্তু শেষত নাবাচিলে। আজি একমাহ মান আগত অকনমান জ্বৰ উঠিছিল, আৰু জ্বৰ উঠা অনুভৱ কৰিয়ে তেওঁ বিচনাত পৰিছিল, একো খাব পৰা নাছিল, অলপ পানী খাইছিল খালি, বাকী একো খাব পৰা নাছিল। কিন্তু দুখৰ বিষয়, যেতিয়া হস্পিটেলত লৈ গলো, ফখৰুদ্দিন আলী আহমেদ হস্পিটেলত বৰপেটা, তাতে 8 দিন মান ৰাখিছিলো। 8 দিন মান যেতিয়া ডক্টৰে চিকিৎসা কৰিলে, চিকিৎসা কৰাৰ পিছত ধৰাত পৰিল কিডনীৰ প্ৰব্লেম হৈছে, ভিতৰত বোলে কফ হৈছে, হেগাৰ হৈছে। বহুত বহুত পৰীক্ষা কৰিলো, পৰীক্ষা কৰাৰ বিনিময়ত এই দুটা বস্তু ধৰাত পৰিছিলে। হেমোগ্লোবিন ঠিকে আছিলে, চুগাৰ অলপ বাঢ়ি আছিল, কিন্তু যেতিয়া কফ ওলাই গেল, অপাৰেশ্যন কৰি ইয়াত ইফালেদি পাইপ ভৰাই দিছিল, পাইপ ভৰাই দিয়াৰ পিছত কফটো ওলাই দিছিল, ওলাই দিয়াৰ পিছত এনেকে বিচনাত যন্ত্ৰণা আছে, এয়া আপোনালোকে চাব পাৰে। আৰু এইটো হৈছে বৰ্তমানৰ ফটো, আৰু আগৰ যেতিয়া ভালে আছিল, সুস্থ থকা সময়ত হৈছে এইটো ফটো। আৰু বিচনাত এনেকে যন্ত্ৰণাত আছিল মোৰ ভাই, বহুত কষ্ট পাই আছিল, কিন্তু আমি ঘৰৰ মানুহ কোনো গম পোৱা নাছিলো। ইমানে কষ্ট পাই আছিল, মানে আচৰিত, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। কিন্তু পিছত গম পালো, যেতিয়া পৰীক্ষাবিলাক কৰিলে, ধৰাত পৰিলে, তেতিয়া গম পালো। তাৰপিছত কফটো ওলাই দিয়াৰ পিছত মানুহটো হতাশ হৈ গৈছিল, একেবাৰে মৃত্যুৰ লগত যুঁজি আছিল। তেতিয়া ডক্টৰে কৈছিল চিকিৎসা বৰ্তমান নহয়, ইয়াতে বেলেগত চিকিৎসা কৰা, প্ৰাইভেট হস্পিটেলত নিয়া, নতুবা ঘৰত লৈ যোৱা, কিন্তু নাইবা আইচুত থৈ দিয়া ইয়াতে। কিন্তু পইচাক ভয় নকৰি আইচুত থৈ দিলো, কিজানি ভালে হয়, সেইবুলি আইচুত থৈ দিলো। কিন্তু আইচুত থোৱাৰ পিছত এনেকুৱা ইনজেকচন মাৰিলে, এনেকুৱা বেজি মাৰিলে, যিটো ইনজেকচন মাৰিলে তাৰ ওপৰত বোলে ইনজেকচনে নাই, যিটো ইনজেকচনৰ দাম 8,000 টকা। এনেকুৱা শক্তিশালী ইনজেকচন আছিল, তেওঁৰ গাটো বহুত দুৰ্বল হৈছিল, সেইকাৰণে সেই শক্তিশালী ইনজেকচনটো মাৰি দিছিল। কিন্তু 1 ৰাতি আছিল আইচুত, তাৰপিছত তাৰ নেক্সট দিনা 6:40 মৃত্যু হৈছিল মোৰ ভাই। এনেকুৱা দুখ দি গুচি গল, এনেকুৱা অশান্তি দি গুচি গল মোৰ পৰিয়ালটোক, মোৰ ফেমিলিটোক। আৰু যিমানে দিন যাই আছে সিমানে মোৰ ভাইটোলৈ মনত পৰি আছে। আৰু একচুৱেলি এই ভিডিঅ'টো কোনো ব্লগ নহয়, কোনো হেৰি নহয়, এইটো মোৰ পাৰ্চনেলি মোৰ ফেমিলিৰ কাহিনী, যিটো কাহিনী আজি অলপ আগতে হৈ গল। আৰু যিটো কাহিনীত
মোৰ ভাইটিক হেৰুৱালো চিৰদিনৰ বাবে হেৰুৱালো, একদিনীয়া দুদিনৰ কাৰণে নহয়, চিৰদিনৰ বাবে হেৰুৱাই দিলো। সকলে দোৱা কৰিব, আশীৰ্বাদ কৰিব যাতে মোৰ ভাইটিয়ে ভাল জেগা পায়, ভাল জেগাত থাকে। তো সেইকাৰণে এই ভিডিঅ'টো বনালো, এটা স্মৃতি হিচাপত এই ভিডিঅ'টো ৰাখি থৈ দিলো, যেতিয়া মন যায় তেতিয়া চাম বুলি। মোৰ ঘৰৰ ফেমিলিটো, মোৰ ঘৰৰ পৰিয়ালটোৱে যাতে চাব পাৰো, সেই উদ্দেশ্যৰে এই ভিডিঅ'টো বনাইছো। তো যদি ভাল লাগে আপোনালোকৰ লাইক কমেণ্ট কৰি দিব, আৰু লগতে মোৰ পেজটো বা চেনেলটো ছাবস্ক্ৰাইব ফলো কৰি দিব।